অতি শীঘ্ৰেই অসমত চাইবাৰ ডম ছ'চিয়েল মিডিয়াত অহৰ্নিশে চকু ৰাখিব আৰক্ষীয়ে 341 উপ পৰিদৰ্শকেৰে 10 এপিডিয়ানত গুৰুত্বপূৰ্ণ আলোচনা এটা ভাইৰেল ভিডিঅ'টোৱে জোকাৰিছে ৰাজনৈতিক প্ৰেক্ষাপট প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তোলা ধুনা দিছে ভাইৰেল ভিডিঅ'টোত অসমত এই জাতিটোৰ নায়ক হ'ল এখেত চাল্লা নিজে বিয়া পতা নাই ঘৰত মানুহ বাঢ়িব বুলি আৰু অসমলৈ বাংলাদেশীয়ানো আৰু এখেত হৈ গ'ল এইজনৰ মানে এই বৰলাকাইটি ছাপোৰ্টাৰ এখেতে অৱশ্যে বিয়া পাতিলে কিন্তু এখেতে পৰিয়াল পুহুতে চুলি সৰি শেষ জাতিটোৰ খলনায়ক হৈ গ'ল এইজন এখেতৰ পূৰ্বপুৰুষসকল আছিলে আগতে লাজুকী বান্দৰ সৌহিদিনা প্ৰাগ নিউজৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ খবৰ ছ'চিয়েল মিডিয়াত বিকৃত কৰিছিল এটা দুষ্ট চক্ৰই তেনে দুষ্ট চক্ৰক নাকি লগাবলৈ এইবাৰ উঠি পৰি লাগিছে অসম আৰক্ষী চলিত বৰ্ষৰ জুন মাহৰ পৰা কাম কাজ আৰম্ভ হ'ব চাইবাৰ ডমৰ জৰিয়তে এনে দুষ্ট চক্ৰৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব আৰক্ষীয়ে চাইবাৰ ডমটো গভৰ্ণমেণ্ট অফ আছামৰ প্ৰজেক্ট গতিকে সেইটো আমি আশা ৰাখিছোঁ অহা মাহৰ ভিতৰত এইটো হৈ যাব লাগে ইতিমধ্যে আমাৰ ল'ৰা কিছুমানে ট্ৰেইনিং কৰি আছে গতিকে আৰু মই তাত হাৰিয়ানাটো আমি ট্ৰেইনিংটো দিয়াই আহিছোঁ গতিকে সেই ট্ৰেইনিংটো হোৱাৰ পিছত তেতিয়া ছ'চিয়েল মিডিয়াত ক'ত কি চলি আছে দুই এদিনত আপুনি দেখিব যে কিছুমান বস্তু আহিছে ভাইৰেল হৈ আছে কিছুমান সেইবিলাকৰ আমি কাউণ্টাৰ কেনেকৈ দিব লাগিব 30 জুনত NRCৰ দ্বিতীয়খন খচৰা NRC খচৰাৰ সময়তো যাতে দুষ্ট চক্ৰই ছ'চিয়েল মিডিয়াক ব্যৱহাৰ কৰি বিকৃত পোষ্ট অথবা কোনো সাম্প্ৰদায়িক মন্তব্য যাতে দিব নোৱাৰে তাৰ ওপৰতো তীক্ষ্ণ দৃষ্টি ৰাখিব আৰক্ষীয়ে NRCৰ ইণ্টেলিজেঞ্চ সম্পৰ্কে আমি অলৰেডি গভৰ্ণমেণ্টে খুব চিৰিয়াছলি লৈছে বস্তুটো আমি NRCখন হৈ যোৱাটো অসমৰ প্ৰত্যেক মানুহে বিচাৰে আপুনিও বিচাৰে নিশ্চয় আমাৰ অসমৰ প্ৰত্যেক জাতি সংগঠনে বিচাৰে যে 24 মাৰ্চ 1971 বেচলাইন লৈ আমি NRCখন কৰিব লাগে আৰু সুপ্ৰিম কোৰ্টৰ তত্বাৱধানত এইটো হৈ আছে এইটো চবেই হোৱাটো বিচাৰোঁ গতিকে এইটো এবাৰ হ'ব দিয়ক হোৱাৰ পিছতহে তেতিয়া আপুনি মেগনিটিউড অফ দ্য প্ৰব্লেমটো গম পাব 341 জন উপ পৰিদৰ্শকক নতুনকৈ নিযুক্তি দিয়া হ'ব অসম আৰক্ষীত শুকুৰবাৰে সেইসকল SIয়ে কেনেদৰে জনসাধাৰণৰ লগত মিলি কাম কৰিব তাৰ ওপৰত পৰামৰ্শ আগবঢ়াই আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই লগতে APSC তদন্ত আৰু OC ভাস্কৰ কলিতাৰ বুলেট প্ৰুফ জেকেটৰ তদন্ত সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ইতিমধ্যে আমি কেইবাটাও কেছত চাৰ্জশ্বিট দিলোঁৱেই কেছবিলাকত ট্ৰায়েল আৰম্ভ হয় আৰু কোনো জেলৰ পৰা ওলাই আহিব নোৱাৰে এইটো কৰিলোঁ আৰু তেনেকুৱা ধৰণৰ অন্য কথা এটা হ'ল যে আমি ক্ৰাইম এগেইনষ্ট উইমেন যিটো মহিলাৰ অপৰাধৰ কথা লৈ আমি আগতে কৈছিলোঁ যে ফাষ্ট ট্ৰেক কোৰ্ট কিছুমান আমি আৰম্ভ কৰিম নগাঁৱত যিটো বটদ্ৰৱা কেছ আছিলে সেইটো ইতিমধ্যে ফাষ্ট ট্ৰেকত বিচাৰ আৰম্ভ হৈছে বুলি আমাক জনাইছে লগতে গুৱাহাটীতো স্বাতে আগৰলৈ কেছটো আমি ফাষ্ট ট্ৰেকতে চলিছে ভিডিঅ' জাৰ্নেলিষ্ট কংকন বৰদলৈৰ সৈতে বিনয় কলিতা ৰিপৰ্ট প্ৰাগ নিউজ